মোৰ নাম ৰাৱণ। মোৰ বহুত দুখ, দুখ মানে বহুত, বহুত মানে বহুত। মোৰ জন্ম হোৱাৰ লগে লগে মা মৰা গেছি, জন্ম দি থাকোঁতে মাৰা গেছি। ডাক্তাৰে মোক টানি ওলাইছে, নহ'লে মই আৰু শকত হ'লো হয়। দুটা ৰাৱণ হ'লো হয় মই। তাৰে 2 বছৰ পিছত মই দেউতাক মাৰিছো। কিয় মাৰছো সোধ, কিয় মাৰছো সোধ। মই খেলি আছিলো, দেউতা আহিছিল কাষত, কাটি 2 চোৱা কৰি দিছো। ক'ত কাটিছো সোধ। ক'ত? ইয়াতে কাটিছো। তাৰে 4 বছৰ পিছত বাক 2 চোৱা কৰি দিছো। ইয়াত কাটিছো, ইয়াত চা, ইয়াতে কাটিছো ঘূৰিও। তেতিয়া পুলিচ আহিছিল, 1টা পুলিচ আহিছিল। চা, মোৰ ফালে চা, ইয়াত কি চাইছা, ইয়াত চা। 1টা পুলিচক মই কামৰাইছো। এতিয়াও GMCH গুৱাহাটী বেজি লৈ আছে। চা, এতিয়াও বেজি লৈ আছে GMCH গুৱাহাটী। এতিয়া মোৰ হাতখন চা। হাত চা। মই নাজনো কি হৈছে আমাৰ। মাত তাক। মই মাতি নাই। আবনে হেল্ল' মোক এতিয়া নাজনো। সেই ইমান ভোক কৰিব লাগে না আৰু আমি এইগিলা অৰ্ণামেণ্টছ পিন্ধি আছো এইবাৰ। হাত। হাতটো আৰু হাত চোৱাৰ আগতে এটা কথা কম, আমাৰ হিমন্ত বিশ্ব শৰ্মা টিভিত কি কৈ আছে? এটা ৰাৱণ এটি আছে আৰু এটা ৰাৱণৰ কথা কৈছে। অৰ্জুন এটা কোৱা হল মাৰিম মই। আবে হাতখন চাব দেখে। কিমানটা মানুহ মাৰিম চা। মই হাতটোৰ কথাটো বাদ দিছো ভাইটি, তোমাৰ বয়স কিমান হৈছিনো? তোমাৰ বয়স মোক দেখাক চাই পেলাই 20 বছৰমান হৈছে। এনেকে কিয় শকত হৈছ তুমি? পুৱা উঠি দাউৰিবা, বেমাৰ লাগাল দিব, ডায়েবেটিছ হ'ব, প্ৰেছাৰ হ'ব, কিবা হ'ব, পিছত কোন ৰিক্স ল'ব? মই ৰক্তবিষ, মই ৰক্ত খাওঁ। সেইকাৰণে এনেছি ৰক্ত খাই ৰক্ত লাগে মোক, ৰক্ত। মোক ৰক্ত লাগে, মোক ৰক্ত লাগে, মানে মোক ৰক্ত লাগে। ঐ ৰক্ত, ক'ত গলি ৰক্ত? ৰক্ত নাই, ক'ত ৰক্ত? মোক ৰক্ত লাগে। ঐ ৰক্ত, তোমাৰ দেৰ ৰক্ত দুটা, মোৰ ভাল ৰক্ত আছে। ৰক্ত 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 আপনি কিয় পাতিব লাগে নো? মই পাতা নাছিলো, মোক ৰক্তহে লাগে। ৰক্ত লাগে নেকি? তই পাতছি? ই পাতছি। ঠিক আপনি আছে। কণ্টিনিউ কৰক। ৰক্ত লাগে, ৰক্ত।